ইমান গৰম দিছে। এই গৰমত মুগা কাপোৰযোৰ পিন্ধিবলৈ ইমান দিগদাৰ। মই ওলাই অথনিৰ পৰা ৰৈয়ে আছোঁ। এই ৰিয়া মাজনী ওলাই হৈছেনে নাই হোৱা জানো। বাকীবোৰতো হৈ গৈছে, ওলাই যাব এতিয়া, নহ'লে ইমান দেৰি কৰে নহয় এই ওলাওঁতে। ৰিয়া, ৰিয়া মাজনী, তোমাৰ ওলাই হৈছেনে নাই হোৱা? বাকীবোৰৰ ওলাই হৈছেই। মা কিয় ইমান চিঞৰি আছা? মোৰ ভালকৈ ওলাই নহ'লেই। ক'ৰবাত যোৱা টাইমতে অলপতো শান্তিকৈ ওলাই ল'বলৈ দিয়া, ইমান চিঞৰি থকা নহয়। কোৱা, তই আকৌ এইবোৰ কি পিন্ধি ল'লি? এইটো ফেশ্বন হয়, আমাৰ ফেশ্বন। এইবিলাক কাপোৰচোন পিন্ধে, তুমি নাজানা নেকি এইবিলাক কাপোৰ পিন্ধে বুলি? তুমি দেখাই নাই পিন্ধা এইবিলাক কাপোৰ। জানা নাপায়, মই এইবোৰ দেখাই নাই পিন্ধা। আমি আকৌ এনেকুৱা কাপোৰ পিন্ধি নাপালোঁ নহয়। তাতকেচোন তুমি মেখেলা চাদৰ যে ধুনীয়াকৈ পিন্ধি ল'ব পাৰিলাহেঁতেনচোন, এইবোৰ কাপোৰ পিন্ধাতকৈ। ধুনীয়া লাগিলে মেখেলা চাদৰ পিন্ধাবলৈ। মানে মোক কি এইবোৰ কাপোৰত কি বেয়া লাগিছে নেকি? তুমিও সেই একেই। পাপাইতো মোকতো কেতিয়া ভাল বুলি নকয়, তুমিও এই মোৰ কাপোৰতো বেয়া দেখিছা মানে। নহয় ৰিয়া মাজনী, মই তেনেকৈ ক'ব বিচৰা নাই। তোমাক কথাটোৱে কৈছোঁ, মেখেলা চাদৰযোৰ বিহুত চাবলৈ গ'লে পিন্ধি যোৱা হ'লে ভাল লাগিলে হয় আৰু। বাকী তোমাৰ এইযোৰ কাপোৰত ভাল লাগিছে যদি পিন্ধা, এনেও দেখিব ধুনীয়া লাগিছে হয়। তোমাকনো বেয়া লাগিবনে? মোৰ জানজানী। হয় নেকি? মই ভাবিছিলোঁ মোক ধুনীয়া লাগিছে বুলি তুমি ক'বা বুলি। তোমালোকে বিহু চাবলৈ যাব ওলালাই নেকি? মাহী মোকো লৈ আছোন তোমালোকৰ লগত বিহু চাবলৈ। মোৰো বহুত চাব মন আছে, আৰু 2 বছৰে হ'ল বিহু নোচোৱা। তই আকৌ ক'লে বিহু চাবলৈ যাব নালাগে, তই ঘৰত থাক আমাৰ লগত বিহু চাবলৈ। বাপে আকৌ ক'বই নহ'লে, পৰীক্ষা হ'বলৈ আছে জীয়েৰক, তিললৈ লৈ ঘূৰাই লৈ ফুৰিছে বুলি। নালাগে তই বিহু চাবলৈ, পঢ়ি থাকি যা। আৰু তোমাৰ এনেই ভাল কাপোৰ এযোৰো নাই, তুমি বিহু চাবলৈ যাবনে এই এনেকুৱা পুৰণা কাপোৰযোৰ পিন্ধি? নালাগে তুমি আমাৰ লগত বিহু চাব যাবলৈ, মানুহে আমাক হাঁহিবই তোমাক লৈ গ'লে। তুমি মোক চোৱা, মই কেনেকুৱাকৈ ওলাইছোঁ বিহু চাবৰ কাৰণে। মোক এবাৰ চোৱা, কিমান ধুনীয়াকৈ মই ইমান নতুন কাপোৰ পিন্ধি ওলাইছোঁ। আৰু তোমাৰ কাপোৰ আছে জানো? মোৰ এযোৰ মেখেলা চাদৰ আছে, মই মেখেলা চাদৰযোৰতে পিন্ধি যাম বিহু চাবলৈ। এনেও বিহুত মেখেলা চাদৰ পিন্ধি গ'লে ভাল লাগে। তই মানে কি ক'ব বিচাৰিছ? মই এযোৰ কাপোৰ পিন্ধিছোঁ তোৰ ভাল লগা নাই নেকি? মোৰ দেখিবলৈ বেয়া লাগিছে, তই মোক হিংসা কৰ। নিজৰ ভাল কাপোৰ নাইতো, বেলেগক পিন্ধা দেখিলে জ্বলি পকি মৰিব হিংসাত। ৰিয়া, মই তেনেকৈ কোৱা নাই নহয় তোক দেখিবলৈ বেয়া লাগিছে বুলি। মই কথাটোহে কৈছোঁ, মোৰ বেলেগ এনেকুৱা কাপোৰ নাই কাৰণে মই মেখেলা চাদৰযোৰ পিন্ধি যাম বুলি। তোক বেয়া লগা নাই দেখিবলৈ, ধুনীয়াই লাগিছে। হ'ব, তই এতিয়া তাক দেখিবলৈ ভাল লাগিছে ধুনীয়া লাগিছে ক'ব নালাগে। আমি জানো নহয় তাক দেখিব ভাল লাগে নালাগে। বোলে যোৱাৰ সময়তে তাই টপকৈ মাত দিব। আমাৰ এতিয়া দেৰি হৈছে যাবৰ কাৰণে, খুৰীহঁতি ওলাই ৰখি আছে আমাৰ কাৰণে। আমি এতিয়া যাওঁ। আৰু পাকঘৰত বাচন কেইটামান আছে, ধুই থৈ দিবি। মাহী মোকো লৈ যোৱা না। তুমি য'ত লৈ যোৱা মই তালৈকে যাম। মই ওলাই নাযাওঁ ৰাস্তালৈ, মই বহিয়ে থাকিম একে জেগাতে। মোকো লৈ যোৱা না মাহী। তোক লৈ যাবলৈ নোৱাৰোঁ, পাছত আকৌ কেনেবাকৈ কিবা এটা হ'ব, বাপেৰে আমাকে ক'ব। বিহুত ইমান মানুহ ভৰ্তি হৈ থাকে, কেনেবাকৈ হেৰাই যাবি, দেউতাৰে আমাৰ কলিজা খাব তাৰ পিছত। মই নেহেৰাওঁ মাহী, তোমাৰ পিছে পিছে যাম। মই তোমাৰ হাতত ধৰিলোঁ মাহী, মোক লৈ যোৱা না। আৰু বেলেগ কাম নাই হাতত লৈ ধৰি ঘূৰাই লৈ ফুৰিবলৈ? মোৰ ছোৱালীজনী কোনে হাতত ধৰি ঘূৰাই লৈ ফুৰিব? তোক যদি মই হাততে ধৰি ঘূৰাই লৈ ফুৰোঁ? মানে মোৰ ৰিয়া মাজনী কেনেবাকৈ হেৰালে হেৰক, আৰু মই তোক হাতত ধৰি ঘূৰাই লৈ ফুৰিব লাগে? ঘৰত থাক তই, আমি এতিয়া যাওঁ। আৰু বাপেৰক কৈ দিবি তোৰ যাবলৈ মন যোৱা নাছিলে বুলি। আমি নাই নিয়া বুলি আকৌ নকবি বাপেৰক। এতিয়া তুমি আৰু কান্দি কাটি দেখাব নালাগে আৰু এতিয়া। তাই সদায় নতুনকৈ এইবোৰ, অলপ কিবা ক'লে কান্দি কাটি দেখাব। তোমালোকে যাব ওলালে নেকি বিহু চাবলৈ? পাপা, আমি বিহু চাব যাব ওলালোৱেই। আমি যাওঁৱেই। এই লীলাহঁতে ৰৈ আছে নহয় আমাৰ কাৰণে, ওলাই অথনিৰ পৰা। আমাৰ দেৰিয়ে হৈছে, আকৌ দেৰিকৈ গ'লে নহ'লে বহিবলৈ চিটেই নাপাম, অলপ সোনকালে গ'লেহে। ঠিক আছে, যোৱা তোমালোকে। আৰু এটা কথা কিন্তু, মানুহ যে বহুত হয় দেই বিহুত। ৰিয়া আৰু পৰীক ভালকৈ হাতত ধৰি ল'বা, নহ'লে কেনেবাকৈ ক'ৰবাত হেৰাই যাব। আৰু আজিকালি দিনকালো বেয়া। হ'ব, মই ধৰিয়ে ল'ম। তোমাক কথা এটা কোৱাই নাই, এই পৰী নাযায় আৰু বিহু চাবলৈ, নাযাওঁ বুলি কৈছে। তাই যাব মন নাই হেনো। আমি লগ ধৰিছোঁ বোলে যাওঁ বুলি, তাই নাযাওঁ বুলি কৈছে। পৰী মাজনী আকৌ কিয় বিহু চাবলৈ নাযায়? মাজনী যোৱা আকৌ তুমিও সিহঁতৰ লগত বিহু চাবলৈ, মনটোও ভাল লাগি আহিব। আৰু ইমান 2 বছৰ মূৰত বিহু পাতিছে। পাপা, মই নাযাওঁ, আৰু পৰীক্ষাও পালেহি নহয়। মোৰ পঢ়া হোৱাই নাই, বহুত পঢ়িবলৈ আছেই মোৰ। আৰু বিহু চাব যাব মনো নাই ইমান এটা, বতৰো আজি ভাল নহয়। নাযাওঁ পাপা মই। মই পাহৰিছিলোঁৱে নহয়, তোমালোকৰ যে পৰীক্ষালৈ আৰু বেছি দিন নাই। নালাগে তেনেহ'লে যাবলৈ। ৰিয়া মাজনী, তুমিও নহ'লে যাব নালাগে। বিহুনো আহি থাকিব গৈ থাকিব, পৰীক্ষাটোহে মেইন। তুমি যাব নালাগে নহ'লে বিহু চাবলৈ, মায়ে যাওক দিয়া। মই আকৌ কিয় বিহু চাবলৈ নাযাম? তাইৰ পঢ়া হোৱা নাই, তাই যাবলৈ মন নাযায়, তাই নাযাওক। মোৰ লগত কি কথা? মোৰ পঢ়াও হৈ গৈছে আৰু মোৰ যাবলৈ মনো আছে, মই যাম বিহু চাবলৈ। তুমি আকৌ এইবোৰ কি কথা কৈছা পাপা? আৰু মই বেলেগৰ নিচিনা ইমান গাধা, ইমান লেজি নহয় চব কামতে। মই চব কামতে ফাৰ্ষ্ট, সেইকাৰণে মই আগতীয়াকৈ পঢ়ি মেলি লৈছোঁ। মোৰ মনত আছে নহয় মোৰ পৰীক্ষা হ'ব হৈছে বুলি।
হ'ব দিয়া তেনেহ'লে, যাবলৈ ইমান মন কৰি আছো দি যোৱা তোমালোকে, ভালকৈ যাবা দেই। আমি যাওঁ, হ'ব। এতিয়া ডাইনিং টেবুলত ভাত ঢাকি থৈ দিছোঁ, তুমি উলিয়াই খাই ল'বা গৈ। অঁ কৰি তুমিতো নাযাওঁ বুলিয়ে কৈছা ইমান লগ ধৰোঁতো, পাছত আৰু মোক দুখ নিদিবা মই তোমাক যে বিহু চাবলৈ লগ ধৰা নাছিলোঁ বুলি। ৰিয়া ব'ল এতিয়া আমি যাওঁ। কিজানি ভাল কাপোৰ এযোৰ থকা হ'লে মোক মাহী আৰু